है भरी भरी और तुम दिल लगाने की बात करते हो मेरी हालात ऐसे है मैं कुछ कर नहीं सकता ঐ ৰাতিপুৱা ৰাতিপুৱা কি বিহু লাগিছে অ বিহু লাগিলে মানুহে হিন্দী গান গায় আজিকালি জিটি গাব পাৰে লেকচা মাৰিব নাহিবি অ তোৰ কাৰণে মানে গান এটা গোৱাটো শান্তি নাই গোটেইটো একে কুমাৰ চানুহে তই কেতিয়াবা এই ঠাট্টাৰ বাহিৰে বেলেগ কৰি পাইছো না সেইবোৰ বাদ দেচোন জোৱাই কলে গ'ল আজিতো শিলচৰলৈ যোৱা কথা আছিল তাকেইতো মোকতো কালিয়ে কৈছিল আজি ষ্টেচনত থহিব লাগিব বুলি তেনেহলে মানুহটো গ'ল কলৈ ঘৰতো তলা লগাই থৈছে চুইচ অফ সত্ৰাধিকাৰ ক'লে গ'ল বা ক'ত যা বেগ লৈ অকমান আহো ক'ত যা কচোন আমাৰ কেকেচা ট্ৰেন্সফৰ্মাৰ নহৈছে কেকেচাৰ হৈ ট্ৰেন্সফাৰ হৈছে তোৰতো হোৱা নাই কেকেচা আছে য'ত মোহন আছে ত'ত কেকেচা যদি ট্ৰেন্সফৰ্মাৰ হৈছে মোহনৰ হৈছে ট্ৰেন্সফৰ্মাৰ কেকেচা যদি প্ৰমোচন হৈছে মোহনৰ হৈছে ইমোচন মানে প্ৰমোচনতকৈ ওপৰত বিনোচন কেকেচা যদি শিলচৰ কৈছে মোহন কৈছে শিলচৰ তই পালি আহিছো যা কেকেচা নাথাকিলে ইও নাথাকে হাতলেণ্ডটো গীতেও নেৰবতে কেকেচাৰে জোৱাইৰ গঠনিৰ পৰা ফোন কৰি আছো ফোনটো ৰিং হৈ আছে ৰিচিভ কৰা নাই দেখোন কৰবাত এক্সিডেণ্ট হ'ল নেকি বাৰু কি অমংগলীয় কথাবোৰ কৈ থাকো একদম এটা হিচাপত চাব গ'লে অমংগলীয় কিন্তু যুক্তি আছে এক্সিডেণ্ট হ'লেহে ফোন ৰিচিভ কৰিব নোৱাৰে মোৰটোত গোবৰ আছে নে কিয় এয়া ব্যৱহাৰ আৰু বেয়া ব্যৱহাৰ কৰিব লাগে এইখিনি থমথমকে বহি থাকিব নালাগে অকণ আগবাঢ়ি যাচোন যাওঁ হেৰিয়ে কলৈ যাব দিছিলি জোৱাইৰক অকণ চাই জোৱাইক চাই মই কি কৰিম এইবিলাক কি কৈ থাকে জোৱাইকে মই কিয় চাম বাৰু কি কথা কয় জানো কিনোবা কথা কৈছো একেটাই তোমাক শিলচৰলৈ লৈ যাব মই কেকেচা শিলচৰলৈ লৈ যাম তুমি কেকেচাৰক শিলচৰলৈ লৈ যাম কি কথা কয় কেকেচা এবাৰ শিলচৰখন চিনি পাইছে নে নাপাইছে মা ভাত মাৰিবা কৌ মানুহ গৈ কাষত সোমাইছে মই লগত গ'লে ভাল হৈ যাব আৰু কি কথা কোৱা কি কথা কোৱা মাৰি আছে কি কথা মাৰি আছে আপোনাৰ যে বিয়া নহৈছে কিয় বিয়া নহৈছে সেইটো কথা মই জানো কিয় নকওঁ মোৰ বিয়া নোহোৱাৰ কাৰণটো মোহনে জানে কি কথা কোৱা পালে এতিয়া কমল দেখিলা কি হলো বাইদেউ কেকেটা গ'ল নেকি গম পোৱা নাই তই মাত নিদিলি নাই দিয়া আপুনি কিয় দিয়া নাই কইনাৰ সেই বিদায়ৰ মুহূৰ্তখন মোৰ সহ্য নহয় বৰ দুখ লাগি আহে কইনা বিয়া দিয়াৰ কথা কোৱা নাই নহয় কেকেচাৰক বিদায় দিয়াৰ কথাহে কৈছো একে কথাই ন কেনেকে একে কথা হব চা বিদায় লাগিলে যিয়ে নহওক কিয় মোৰ হে কইনা বিদায় দিয়া ফিলিংছটো মনত পৰি যায় ঘপককে দুখে লাগি আহে এইটো বাৰু কেনেকুৱা কথা হল তুমি মোক চৰ মাৰিলা এই মাত্ৰ মাৰিলো কাণ তলিয়া চৰ মাৰিলা নিজৰ বুলি মাৰিলো হেৰা মই তোমাৰ কোন ফালৰ পৰা নিজৰ হলো হে আৰু নিজৰ বুলিয়ে তুমি মোক চৰ মাৰিবা নেকি সেইটো নিজৰ নহয় এইটো নিজৰ হল মোৰ মেনিয়া আপোনাৰ নামত মই এটা কুকুৰ পুহিম কুকুৰ বুলি ক'লা যে ক'লো আপোনাতকে কুকুৰ বহুত ভাল তুমি এজন ডাক্তৰ কেনেকৈ কৈ আছা নিজৰ বুলি কৈছো আকৌ নিজৰ বুলি কিয় কান্দি আছে তই কন্দুৱাইছ মোক আৰে মই কি কন্দুৱালো অথনি কেকেটাক বিদায় দিয়া কথা কোনে কৈছিলে হ'ব দিয়ক বাইদেউ ইমান দুখ কৰিব নালাগে কৰিম দুখে কৰিম মই যা কান্দি কাটি ফালি পেলাম আজি মই আঁতৰ হ কি কান্দি কান্দি ফালি পেলাব
কি হ'ল এই তুমি মোক আকৌ চৰ মাৰিলা এবাৰ নিজৰ বুলি মাৰিম কি নিজৰ বুলি মাৰিলা নিজৰ বুলি দুটা চৰ মাৰিলাই দেখোন এইখিনিত ৰৈ থাকিলে চৰৰ বৃষ্টিপাত হ'ব মই কৈ থলো দুটা চৰ মাৰিলা আৰু মাৰিবা নিজৰ বুলি মাৰিম এই কি নিজৰ বুলি মাৰি থাকিবা তুমি এজন ডক্তৰক অপমান কৰিছা গম পোৱা নে নোপোৱা কি অৱস্থা কৰো চাই থাকাচোন মই কৰিব হে কি কৰিব এইডাল কৰিব ই এটা ডাক্তৰক এনেকুৱা অপমান কৰি থৈ গ'ল কি অৱস্থা কৰো চাই থাকচোন তই তেনেকে কন্দা কটাখন নকৰিবিচোন মই থানাৰ পৰাহে বিদায় লৈছো পৃথিৱীৰ পৰা বিদায় লোৱা নাই নহয় এই বিদায় মুহূৰ্তটো মই সহ্য কৰিব পৰা নাই অ' কেকেদা জানো মই বহুত দুখ লাগিছে ন বিৰাট জোৰ দুখ লাগিছে মোৰ সঁচাকে দুখ লাগিছে আঠখিলা নামঘৰৰ হবত তই মোৰ ৰিয়েল ভনী আচলতে ৰিয়েল ভনী থেংক ইউ মই নোৱাৰো মই এখন থানা এৰি তহঁতক এৰি মই শিলচৰলৈ নাযাওঁ এডাল হলে নহব কি সেইডাল কৰিলে নহব অৰ্ডাৰ আহিছে যেতিয়া যাবই লাগিব আপুনি ইয়াত থাকিব নোৱাৰিব এজনী কি ভনী পাল্টি মাৰি দিলে তা ভনী না শনি কি হ'ল কি হ'ল তোমাৰ চকুত পানী যে দুখ লাগিছে তোমাৰো দুখ লাগে বিৰাট জোৰ দুখ লাগিছে মোৰ আজি তোমাৰ কিয় দুখ লাগিছে কচোন আছে কথা পাতলা বাইদেউ তুমি এনেকে কান্দিলে মোৰ বহুত বেয়া লাগে চাপ চকুকেইটা আগবঢ়াই দিয়া নিজৰ বুলি চকু পানী এখন মুচি দিওঁ হাতটো কেলে পকাই দিছা মোৰ চকু চুবলে তই ক'ত সাহস পালি আৰে নিজৰ বুলিহে চুইছো চাৰে জাহা তই এতিয়ালৈকে যোৱাই নাই যে কলৈ মানে তোক মই জোৱাইৰক চাবলৈ কৈছিলো নে নাই এইটোতো জোৱাই কি চাবলগীয়া আছে ৰাম জোৱাই আজি শিলচৰলৈ যাব এই পৰলৈকে মানুহটো ঘৰত নাই মই তোক কৈছিলো নে নাই যাচোন যা অকণ বিচাৰি আনি সেইটো কথা এই কথাটো তই তেতিয়া ভাঙি পেটি কোৱা হলে ইমান সময় গৈ ঘূৰি আহিব পাৰিলোহেঁতেন কলে যাও ড্ৰেছটো চেঞ্জ কৰি যাওঁ তোৱালি চাবলৈ নাযাও জোৱাইৰক বিচাৰিবলৈহে যাও যা যা তাৰ মানে মই ইয়াত থকাটো তহঁতে নিবিচাৰ ৰাকেশ মই ইয়াত থকাটো মানে নিবিচাৰ নহয় বিচৰা নিবিচৰা কথা নহয় দা কিয় মানে এতিয়া আপোনাৰ ট্ৰান্সফাৰ অৰ্ডাৰ আহিছে নিজৰ বুলি আপুনি মোৰ মতেতো ট্ৰান্সফাৰটো লৈ ল'ব লাগে তাত মোৰ যাবলৈ মন নাই আৰু তহঁতে মোক এৰি থাকিব পাৰিবি না থাকিব লাগিব কমল শুন তই মোক এৰি থাকিব পাৰিবি এডজাষ্ট কৰিম ছাৰ তোৰ শেষটো কিমান বেয়াকে শেষ হৈ চাবিচোন তই এডজাষ্ট কৰোঁতে ভালকে এডজাষ্টে নহবি তোৰ ওপৰলৈ যাব হৈ যাব কি কথা কৈ গ'ল এডজাষ্ট কৰোঁতে মৰাৰ কথাই কি ক'লে কেকেইটা কি বুলি কৈ গ'ল নিজৰ বুলি ময়ে বুজি পোৱা নাই আপুনি কেনেকৈ বুজি পাব মই বুজি নাপালো আপুনি কেনেকে বুজি পাব মানে তাৰ ব্ৰেইনটোতকে মোৰ ব্ৰেইনটো ডাল গেৰকে পদম তোক কেকে ছাৰে কেলে লগত নিব কিনো প্ৰশ্ন কৰি আছে তুমি যোৱাচোন নিজে কাম কৰা যোৱা ঐ মই ভাত দালি চব বনাই থৈ আহিছো আৰু কি কাম কৰিব লাগে তাৰ পিছৰ কামটো কোৱা ভাত দালি বাঢ়ি দিয়া দুটাকে খাবলৈ মাতা দুটা খাই আজৰিয়ে যাওঁ এইটো মানে এনিটাইম খাওঁকে কিয় থাক হা ওচৰ লাগে যিমান মাৰিবলৈ আছে মোক মাৰি লোৱা যিমান গালি দিবলৈ আছে গিয়াক দি লোৱা আমি দুটাটো আজি যামগে আমিতো ঘূৰি নাহিম চাগে আৰু আচ্ছা আপুনি এনে কোনহে বিচাৰ কৰিবলৈ নিজৰ বুলি মোকে সুধিছেনে হয় আপোনাকে সুধিছো কি চাই আছো এনেকে এই টেবুলখন চাইছো নিজৰ বুলি টেবুলি নে আগতে দেখা নাই কেতিয়াও নাই তুমি আচলতে কথাটো বুজা নাই কি বুজা নাই এটা মন কৰিবা কেকেইটা যোৱাৰ পিছতো এই টেবুলখন এতিয়া খালী হৈ পৰি থাকিব কিয় খালী হৈ থাকিব বেলেগ কোনোবাই আহি জইন কৰিব বেলেগ কোনোবাটো যদি মই হৈ যাওঁ মানে এই কেকেইটা হাবিলদাৰ পোষ্টটোত যদি মই অৱতাৰ লৈ লওঁ নিজৰ বুলি তুমি কি হাবিলদাৰ হৈ জইন কৰিবাহি কৰিব পাৰো এনে গোটেই সোপা তাৰ ছিগি গ'ল ন তোমাৰ সেই বুলি কৈছা
গ'ল পাগল কথাটো বুজি নাপালে নেকি? ভাত পেলা বাইদেউ, ভাত পেলা বাইদেউ, শুনাচোন। এই পাগল চবৰ কথা শুনা আৰে ভাত পেলা বাইদেউ, তুমি মোক কোৱা মই কিহৰ কাৰণে পাগল হলো কোৱা। তই কচোন তই কিয় গছত গৰু উঠা কথাবোৰ কৈ থাক আচলতে তুমি বুজা না। বুজাচোন তই আচ্ছা এটা কাম কৰো, আমি নিজৰ বুলি ওচৰা ওচৰিকে বহি লওঁ, তাৰপিছত ধুনীয়াকে কথাটো তোমাক মই বুজাই দিম। আচ্ছা শুনচোন আমি দূৰে দূৰে এনেকে থিয় হৈ লওঁ তই লোকৰ বুলি কথাবোৰ কৈ যাচোন মই বুজি যাম সেইবুলি কৈছা ন? আচ্ছা শুনিবা হা। এক্সকিউজ মি। য়েছ মি মানে চানে বাদ দিয়ক, কিয় হৈছে সেইটো কওক। মই ডাক্তৰ প্ৰতাপ হালৈ, MBBS। আমাৰতো ইয়াতে কাৰো বেমাৰ চেমাৰ হোৱা নাই। ইয়াত মই বেমাৰ ঠিক কৰিবলৈ অহা নাই হে, মই কেছ দিবলৈ আহিছো। কেছ কাৰ ওপৰত? তাৰমানে আপোনাক হাবিলদাৰ বনাবলে আমি ছাৰ আৰু বাইদেউক ৰিকুৱেষ্ট কৰিব লাগে সেইবুলিয়ে মই কৈছো। এনেতো তই পঢ়া শুনা ল'ৰা চাকৰি কেনেকে পাই তই সেইটোতো জানো নহয় এতিয়া তুমি মন কৰিবা, মানে মোৰ কেছটো অলপ এক্সেপশ্যনেল ন। কিয় এইখিনি কথা এষাৰ মন কৰিবা দেই, মই হলে এইখন থানা এজন পুৰণা মানুহ, আচ্ছা গতিকে লিগেলি চাকৰিটো মই পাওঁ। এতিয়া তুমি আমাৰ মেডাম আৰু ছাৰক এটা ৰিকুৱেষ্ট কৰিবা, তেওঁলোকে লিগেলি মোক চাকৰিটো দিলে দিব, নিদিলে আমি ইয়াত ধৰ্ণা ব্যৱস্থা এটা কৰি দিম। আৰু মই ভাবিছো মই তোমাক লিগেলি তোমালোকক 500 এটা দি দিম নিজৰ বুলি। তাৰমানে তুমি টকা 500 বিনিময়ত আমাক কিনিছা নাই কিনা ঠিক নহয়। বাইদেউ ডক্তৰ এজন আহিছিল, কিবা কেছ দিবা। ডাক্তৰ কি হ'ল শিলপৰা কপটোৰ নিচিনা হলি যে কোন আহিছে থানাত কেছ দিবলৈ? মই তই? য়েছ মই। তই মানে আগতীয়াকে আহি মোৰ এগেইনষ্টত কেছ দি দিলি? ৰাকেশ হাজৰিকাই কেছ নিদিয়ে, কেছ লয়। মানে আপোনাৰ দুখ লাগিছে বৌ বৌ হয় দে মানুহটো ইমান দূৰলে ট্ৰান্সফাৰ হৈছে মনটো বৰ বেয়া লাগিছে অ ল'ৰা আপুনি দুখ কৰিব নালাগিছে বৌ মই আছো তই থাকিনো কি কৰিবি একে চাও চব দায়িত্ব আজিৰ পৰা মোৰ হৈ গৈছে তই কি দায়িত্ব লবি আপুনি কেকে চাও যি দায়িত্ব লৈছে চব দায়িত্ব আজিৰ পৰা মোৰ হৈ গৈছে বৌ নোৱাৰিবি নহয় শুন মই হৈছো তোৰ কেকে ছাৰৰ ঘৈণীয়েক আৰু এজনী ঘৈণীয়েকে গিৰিয়েকৰ সমস্ত দায়িত্ব যেনেকে মূৰ পাতি লয় আনে কৰিব নোৱাৰে অ ল'ৰা মই পাইছো বৌ আজিৰ পৰা কেকে চাও দুজনী ঘৈণীয়েক হৈ গৈছে 2 নম্বৰীজনী কোন মই অৰ্ধনমিনী হাই এই চব মানে তাৰমানে ডাক্তৰজনে তোৰ ওপৰত কেছ দিবলৈ আহিছে মোক দেখি লৈ পেলাই মুখেৰে বাহিৰ হৈ গৈছে কি বাহিৰ হৈ গৈছে মুখেৰে ধোঁৱা বাহিৰ হৈ গৈছে নিজৰ বুলি তই কিন্তু শৰ্মৰা কেছটো মই জানো তুমি মোক ছাপোৰ্ট নকৰা নিজৰ বুলি কৰিছো সঁচা 100% সঁচা কি কোৱা হে আচ্ছা ইস খুশি মে গালি লাগ যায় বুজি পালে কেছটো? বুজিছো। এতিয়া সি থানাৰ মানুহ বুলি তাক সাৰি যাবলৈ দিবনে? নাই বিচাৰ কৰিমেই। আচ্ছা আপুনি এনে কোনহে বিচাৰ কৰিবলৈ নিজৰ বুলি? মোকে সুধিছনে? হয় আপোনাকে সুধিছো। চেলেঞ্জ কৰিছে নেকি চেলেঞ্জ তই নাজান মই কোন তেল ফাটিছে তোৰ তই নাজান মই এইখন থানাৰ হাবিলদাৰ বুলি এক্সকিউজ মি এইখন থানাৰ নহয় সেই শিলচৰ ফালৰ কোনোবা এখন থানাৰ হাবিলদাৰ আৰু এইখন থানাত আপোনাৰ এতিয়া ডেমাকি নচলিব এই শিলচৰ ফালে দেখাবগে এইবোৰ ডেমাকি তাৰমানে আমাৰ থানা আমাৰ কেছ আমি চম্ভালি আপুনি কৰক চাম মই নথকাকৈ কেনেকৈ কেছ সলভ কৰিব পাৰো চেলেঞ্জ কৰিছে নেকি চেলেঞ্জ
দিয়া কিহৰ উত্তৰ লাগে অ' ল'ৰা? তুমি যদি কেকেচা ঘৈণীয়েক হ'ব পাৰিছা মই কিয় কেকেচা ঘৈণীয়েক হ'ব নোৱাৰিছো ল'ৰা মানুহ হ'বলা কেকেচা ঘৈণীয়েক হ'ব পাৰে। ঘৈণীয়েক হ'বলৈ যেন ল'ৰা ছোৱালী হ'ব নালাগিছে মানুহ যেন আনটো টকাটোহে লাগিছে শব্দ এটা পুতেককে দিম একদম। শব্দ মই কৈছো বাদ দিয়া মোৰ উত্তৰটো দিয়া কেকেচা ঘৈণীয়েক হ'বলৈ মোৰ গাত কি নাছে যি তোমাৰ গাত আছে তই চাব বিচাৰিছ মই কৈছো উত্তৰটো দিয়া মানে মোৰ গাত কি আছে তোৰ গাত নাই। উত্তৰটো দিয়া কি হ'ল? কলে পেলাইছ তোক দেখুৱাই দিওঁ কুকুটি পেলাই। এজন MBBS ডক্টৰক চৰ মাৰি তই ভুল কৰিছ নে নাই কচোন? নাই একো ভুল কৰা নাই। শুনিছে? বাইদেউ শুনিছেনে? সি বোলে একো ভুল কৰা নাই। ঐ ল'ৰা ঐ ভুল কৰিছ তই আৰে তুমি উল্টা মাৰি দিলা যে নিজৰ বুলি। উল্টা মৰা নাই, তই ক্ৰাইম কৰিছ, শাস্তি পাব লাগিব। ছাৰ এটা কথা ঠিক সি আপোনাক চৰ্ট মাৰি দুখনীয় কাম কৰিছে কিন্তু তাৰ অনুৰোধটো ৰক্ষা নকৰি আপুনিওতো অপৰাধ কৰিলে। অপৰাধ কেনেকৈ হ'ব? এই সমাজখনৰ প্ৰতি আপোনালোকৰ দায়িত্ব নাই নেকি? তই মোক দায়িত্ব শিকাব নালাগে, মই মোৰ দায়িত্ব পালন কৰি আছো। কি দায়িত্ব পালন কৰিছে নাৰ্ছিং হোমত চাকৰি কৰি? এয়া আপোনালোকৰ দায়িত্ব নহয়, ব্যৱসায়। চাওক ছাৰ আপুনি চৰকাৰী হস্পিটেলতে কৰক বা নাৰ্ছিং হোমতে কৰক তাত আমাৰ ক'বলগীয়া একো নাই কিন্তু এজন চিকিৎসক হিচাপে আপোনালোকৰো কিছুমান সামাজিক দায়িত্ব আছে। বানপীড়িত অঞ্চলৰ লোকসকলৰ বাবে এটা ফ্ৰী মেডিকেল কেম্প আয়োজন কৰি আপোনাক তাত মাত্ৰ এদিনৰ বাবে ফ্ৰী হেল্থ চেকআপ কৰিবলৈ অনুৰোধ কৰিছিল কিন্তু আপুনি পোনছাতেই নাযাওঁ বুলি কৈ দিলে। তালৈ গ'লে বোলে এখেতৰ বহুত টকা লষ্ট হয়। নাপায় ছাৰ সকলো কথা টকা পইচাৰে জুখিব নাপায়। এই মানৱতা বুলিও কিবা এটা বস্তু থাকিব লাগে ছাৰ। আপোনালোকক আমি ভগৱানৰ অৱতাৰ বুলি ভাবো কিন্তু অৱতাৰৰ যদি এইটো ৰূপ দেখো কেনেকুৱা লাগিব ছাৰ? এই মানুহসকলৰ জানো চিকিৎসাৰ অধিকাৰ নাই, জীয়াই থকাৰ অধিকাৰ নাই? এবাৰ ভাবকচোন তেওঁলোকৰ কথা। ছাৰ কেতিয়াবা যদি আপোনাৰ ঘৰখন বা আপোনাৰ পৰিয়ালৰ মানুহখিনিৰ জীৱনলৈ যদি এনেকুৱা বিপদ নামি আহে তেতিয়া প্লিজ মেডাম, আই এম চৰি। কেতিয়া হেল্থ কেম্পটো আয়োজন কৰিবা মোক জনাবা, মই যিমান পাৰোঁ হেল্প কৰি দিম। মইতো যামেই আৰু সম্পূৰ্ণ ষ্টাফ লৈ যাম। মই কথা দিছোঁ মেডাম। থেংক ইউ ছাৰ। হেৰি বেয়া নাপাব, মই আচলতে আবেগতহে এনেকুৱা কাম এটা কৰিলো। তোমাৰ আবেগে মোৰ চকু মুকলি কৰি দিলে। ব'লা হেল্থ কেম্পটোৰ বিষয়ে আমি নাৰ্ছিং হোমতে আলোচনা কৰোঁগৈ। ঠিক আছে আহিছোঁ। ঠিক আছে যা।